সকলোলৈকে নমস্কাৰ। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। একাদশ শ্ৰেণীৰ এটা HS পাষ্টিৰৰ ইতিহাস তথা হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম। পাঠ নং 1 কালৰ আৰম্ভণি। এইটো হ'ল প্ৰথম পাৰ্ট আৰু ছেকেণ্ড পাৰ্টত মই কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। দুটা পাৰ্টত মই আলোচনা কৰিম কাৰণ এটা পাৰ্টতে মই শেষ কৰিব পৰা। আজিৰ পৰা কিমান বৰ্ষ পূৰ্বে পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ ঘটিছিল? মানৱজাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ ঘটিছিল 5.6 নিযুত বছৰ পূৰ্বে। প্ৰজাতিৰ মূল অৰিজিন অফ স্পাইপিক্স নামৰ পুথিখনৰ লেখক কোন? প্ৰজাতিৰ মূল অৰিজিন অফ স্পাইপিক্স নামৰ পুথিখনৰ লেখক কোন? চাৰ্লছ ডাৰউইন। প্ৰজাতিৰ মূল পুথিখন কেতিয়া প্ৰকাশ হয়? 1859 চনৰ 24 নৱেম্বৰ তাৰিখে। হমৰেক্টাছ শব্দটোৰ অৰ্থ কি? হমৰেক্টাছ শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল দন্তায়মান পুৰুষ। হোম চেপিয়ান্স শব্দটোৰ অৰ্থ কি? হোম চেপিয়ান্স শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল চিন্তায়মান বা চিন্তাময় বা জ্ঞানী পুৰুষ। হোম চেপিয়ান্স শব্দটোৰ অৰ্থ হ'ল চিন্তাময় বা জ্ঞানী পুৰুষ। প্ৰাইমেট মানে কি? প্ৰাইমেট মানেই হ'ল বৃহত্তম স্তন্যপায়ী শ্ৰেণীৰ জন্তু এটাৰ উপশাখা। প্ৰাইমেটবোৰৰ উৎপত্তি ক'ত হৈছিল? প্ৰাইমেটবোৰৰ উৎপত্তি এছিয়া আৰু আফ্ৰিকা মহাদেশত হৈছিল। হমনিডবিলাকৰ উৎপত্তি ক'ত হৈছিল? হমনিডবিলাকৰ প্ৰথম আফ্ৰিকা মহাদেশত উৎপত্তি হৈছিল। পৃথিৱীৰ প্ৰাচীনতম মানৱ আৱিষ্কাৰ ফাইণ্ডিং ৱৰ্ল্ডছ আৰ্লিষ্ট মেন নামৰ গ্ৰন্থখনৰ লেখক কোন? LPS লিকি। ফাইণ্ডিং ৱৰ্ল্ড আৰ্লিষ্ট মেনৰ লেখক হ'ল LBS লিকি। অষ্ট্ৰালপিটেকাছ কোন ভাষাৰ পৰা আহিছে? লেটিন শব্দ অষ্ট্ৰাল মানেই দক্ষিণ আৰু গ্ৰীক শব্দ পিটেকাছ মানেই নেগুৰবিহীন বান্দৰ। হোম শব্দটো কি ভাষাৰ পৰা আহিছে? হোম শব্দটো লেটিন ভাষাৰ পৰা আহিছে। হোম শব্দৰ অৰ্থ কি? হোম শব্দৰ অৰ্থ হ'ল পুৰুষ। হোম হেবিলিষ্টৰ অৰ্থ কি? হোম হেবিলিষ্টৰ অৰ্থ কি? আহিলা নিৰ্মাতা। হোম ৰেক্টাছৰ অৰ্থ কি? দণ্ডায়মান পুৰুষ। হোম হেবিলিছৰ জীৱাশ্ম ক'ত আৱিষ্কৃত হৈছিল? ইথিওপিয়াৰ আৰু তাঞ্জানিয়াৰ অন্তুৱাই গিৰিখাতত আৱিষ্কৃত হৈছিল। হোম ইৰেক্টাছৰ প্ৰাচীনতম জীৱাশ্ম ক'ত পোৱা গৈছে? আফ্ৰিকা আৰু এছিয়া মহাদেশত পোৱা গৈছে। হাৰমান চাপাউচেন কোন? কোন বিশ্ববিদ্যালয়ৰ দেশতত্ত্ব বিভাগৰ অধ্যাপক? হাৰমান চাপাউচেন হ'ল কোন বিশ্ববিদ্যালয়ৰ দেশতত্ত্ব বিভাগৰ অধ্যাপক? আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি? হোম চেপিয়ান্স। আধুনিক মানৱৰ বৈজ্ঞানিক নাম হ'ল হোম চেপিয়ান্স। আধুনিক মানৱ ক'ত আৱিষ্কাৰ হৈছিল? আফ্ৰিকাৰ ইথিওপিয়াৰ অমত। আধুনিক মানৱ ক'ত আৱিষ্কাৰ হৈছিল? আফ্ৰিকাৰ ইথিওপিয়াৰ অমত। চিকাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 2 নিযুত বছৰ পূৰ্বে। যিসকলে ভিডিঅ'টো শেষলৈ চালে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কিছু ভুল ত্ৰুটি থাকিলে কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকৰ বহুমূলীয়া কমেণ্টে আমাক ভিডিঅ' বনাবলৈ উৎসাহ তথা প্ৰেৰণা যোগায়। জয় আই অসম।